Hello everyone, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। মই নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই গৈ থাকিব আৰু যদিহে ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। আৰু এতিয়া আমি গৈ আছোঁ মাছ মাৰিবলৈ, আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই গৈ থাকক। চ' গাইছ, এইফালে আমি খালৈ চালৈ লৈ গৈ আছোঁ। চ' আপোনালোকক দেখুৱাই থাকিম, আপোনালোকে চাই গৈ থাকক। এইফালে এয়া মাছ মাৰা ৰাইজ ওলাই লৈছে গাইছ, আপোনালোকে চাই থাকক। চ' গাইছ, আমি এতিয়া পাই গ'লোহি জেং উঠাই লওঁ, আপোনালোকক দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। এয়া কিন্তু মাছ মাৰি মাৰি এইফালে সকলোৰে মাছ মাৰি হৈ গ'ল যিহেতু জেংখিনি পেলাই দিওঁ বুলি এইফালে পেলাই দিলে জেংখিনিও। চ' গাইছ, ধুনীয়াকৈ মাছ মাৰি কৰি মই ঘৰলৈ আহি আছোঁ। এইফালে মানুহ আছে তাতে বাৰু পুখুৰীতে জেং চেংবিলাক দি আছে। এইফালে পলহটো লৈ আহিছোঁ, দেখিছেনে? মই আহি আছোঁ আৰু ঘৰলৈ। বাকী যিয়ে নহওক গাইছ, আপোনালোকে মোৰ ভিডিঅ'টো যদি চাই ভাল পাইছে, পোককেইটাই বৰ ডিষ্টাৰ্ব দিছে। লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া মই ধুনীয়াকৈ গাটো ধুই লওঁগৈ, লৈ পেলাই কিমান মাছ পাইছে আপোনালোকক দেখুৱাই আছোঁ। বৰালি মাছ বাৰু 2টা পাইছে। বাকী যি নহওক, এতিয়া পোকটো বৰ ডিষ্টাৰ্ব দিছে। আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক, কি হয় কি নহয় দেখুৱাই আছে দেই। চ' গাইছ, এতিয়া গা পা ধুই কৰি এতিয়া আহিছোঁ মাছ কিমান পালে আপোনালোকক দেখুৱাবলৈ। তেতিয়াহ'লে ব'লক চাই থাকক। এইফালে আহি গ'ল মানে আৰু মাছ চাইছিলে মামাহঁত। তেতিয়াহ'লে ব'লক আপোনালোকক দেখুৱাওঁগৈ। এইফালে ইমানখিনি মাছ পাই গ'ল। এইফালে পুঠি মাছ এইখিনি, সেইফালে ডাঙৰ ডাঙৰ পুঠি মাছখিনি, এইফালে পুঠি মাছ 1 ডলা পাই গ'ল। এইফালে বৰালি মাছ 2টা আৰু ফিচাৰী মাছ 2টা। আৰু এইটো কি মাছ আপোনালোকে চিনি পাইছেনে? যদি চিনি পাইছে নামটো কি কমেণ্ট কৰি জনাই দিব। গাইজ, অথনি মাছখিনি দেখিলে আপোনালোকে দেখুৱালোৱে, আৰু মাছখিনি ভগাই কৰি ল'লে, সকলোৱে ভাগ কৰি ল'লে। আৰু এইফালে আমাৰো লৈ আহিলোঁ, আৰু তেতিয়ালৈ ভিডিঅ' কৰি নাথাকিলোঁ, মাছখিনি দেখুৱাই থৈ দিলোঁ আপোনালোকক। আৰু এতিয়া মই ঘৰলৈ আহি পেলাই এয়া মায়ে মই দুইজনীয়ে মাছ বাছি আছোঁ। আৰু যোনসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লগতে লাইক শ্বেয়াৰ কৰি দিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। মাছখিনি বাছি লওঁ নহ'লে দেই। চ' গাইছ, এইফালে আমাৰ ধুনীয়াকৈ মাছখিনি বাছা হৈ গ'ল। এইফালে আমাৰ এই ভাগত ইমানেই মাছ পৰিলে, চবৰ ভাগতে ইমানখিনিকে পৰিছে। এইফালে বৰালি মাছৰ পিচ কৰি দিছে, 2টা মাছে পাইছোঁ যিহেতু সেইকাৰণে পিচ কৰি দিছে বৰালি মাছ। আৰু এইকেইটা হৈছে টিঙৰা মাছ, এই কাঁইট থকা মাছকেইটা। এইকেইটা 2টা পাইছিলোঁ যে, এয়া দুচিটি কৰি দিলে আৰু। এইফালে গাইছ, ধুনীয়াকৈ মাছখিনিও ধোৱা হৈ গ'ল। আৰু এইফালে এইখিনিয়ে নহয় দেই, এয়াও চাওক, এইফালে বৰালি মাছ, ফিচাৰী মাছ পিচ, আৰু এইফালে টিঙৰা, আৰু এইফালে পুঠিখিনি, ডাঙৰ ডাঙৰ পুঠিখিনি। চ' গাইছ, এইফালে আমি চাহ একাপ খাই লওঁ বুলি ভাবিলোঁ, সন্ধিয়া হৈ গ'ল যে। এইফালে গাখীৰ চাহ আৰু এইফালে ব্ৰেড 2খন খাই লওঁ তেতিয়াহ'লে দেই। এয়া তৰকাৰীৰ কাৰণে ফুলকবি আৰু আলু কাটি থোৱা হৈছে। এইফালে লগতে ধনিয়া আৰু এইফালে বিলাহী, এইফালে পিঁয়াজ, কেঁচা জলকীয়া আৰু দালি তিয়াই থোৱা হৈছে। ইয়াত মাছ দি পেলাই এনেকৈ বনোৱা হ'ব। আৰু গাইছ, এইফালে মায়ে মাছ ভাজি আছে, এয়া বৰালি মাছ, আৰু এইফালে পুঠিখিনি ভাজা হৈ গ'ল। আৰু এইফালে সৰু মাছখিনি, এইখিনি বৰালি মাছ ভাজি আছে। এইফালে এতিয়া এয়া ফুলকবি আৰু আলুৰ বিলাহীৰ লগত এয়া তৰকাৰী হৈছেহিয়ে। মাছ দি দিব, এয়া বৰালি মাছ দি দিছে আৰু টিঙৰা মাছ, আৰু এতিয়া এয়া দি দিছে ধনিয়া পাত, তেতিয়াহে ধুনীয়া লাগিব তৰকাৰীখন খাই। এয়া ধনিয়া পাত দি দিলে। চ' গাইছ, এইফালে আমাৰ ভাত খাবলৈ হৈ গ'ল। এইফালে ভাত, মাছ, জলকীয়া, আৰু এইফালে লাই শাক, বুট, আলু এনেকৈ ভাজি, আৰু এইফালে মাছ ফ্ৰাই, আৰু এইফালে ফুলকবি, আলু, বিলাহী, বৰালি মাছৰ জোল। এইখন আমাৰ থালিখন চাওকচোন। তো এতিয়া আমি ভাতকেইটা খাই লওঁ, তাৰপিছত লগ পাই আছোঁ। চ' গাইছ, এইফালে আমাৰো ভাত পানী খাই কৰি হৈ গ'ল। ভাবিছোঁ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি দিওঁ। আৰু আপোনালোকক বহুত বেছি ধন্যবাদ ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে। আৰু বাকী যিয়ে নহওক, আজিলৈ ভিডিঅ'টো ইমানেই। বাই, আকৌ লগ পাম।